নমস্কাৰ ৰাইজ, বলক ভগৱানৰ ওচৰৰ পৰা আহোঁ। এয়া ৰাতিপুৱা 2টাই ওলাইছোঁ, একেবাৰে বৰষুণ দিয়ে আছে, ৰখাই নাই। তাৰপিছত গাড়ীত বহিলোঁ ৰাইজ, আহি পালোঁ গোপেশ্বৰ দেৱালয়। ইয়াতে ফুল চাকি ধূপ যি লাগে সকলোবিলাক লৈ ল'লোঁ। তাৰপিছত ইহঁতকেইটা ৰখি আছে ভিতৰলৈ যাবলৈ। ভিতৰলৈ সোমাই আহিলোঁ আৰু আজি বৰ বেছি মানুহ নাই ৰাইজ, কাৰণ বৰষুণ দি আছে। তাৰপিছত ভিতৰত আহিলোঁ আৰু এই মন্দিৰটোতো জানেই পাহাৰীয়া এলেকা, ইয়াত বহুত বৰলৰ বাঁহ আছে। তাৰপিছত গাখীৰ ঢালিলোঁ শিৱলিংগত আৰু এইকেইটা আমি অকণমান নিজকো দেখুৱালোঁ। তাৰপিছত আজি আহিছোঁ আমি গাড়ী পূজা কৰিবলৈ। সমদ্দাই এখন গাড়ী লৈছে নতুনকৈ, তাৰপিছত সেইখন পূজা কৰিবলৈ আহিছোঁ। এতিয়া পূজা চূজা কৰি আমি আহিছোঁ গণেশ মন্দিৰটোত। গণেশ মন্দিৰতো পূজা কৰি নিজকে অকণমান দেখুৱালোঁ। তাৰপিছত পুখুৰীটোও দেখুৱালোঁ। এয়া ৰাজা বহুত আছে ইয়াতে ফটো চটো উঠিলে আৰু ফটো উঠি আমি আহিলোঁ পলিটেকনিকত, কামৰূপ পলিটেকনিকত সমদ্দাক থৈ আমি আকৌ ঘৰৰ আহিবলৈ গাড়ীত বহিলোঁ। তাৰপিছত বাটত লগ পালোঁ জয়মালা, আৰু এইটোৱে আজি